চকুত সজাই থৈছোঁ। নিয়ৰ সৰা সন্ধিয়া আবেলি পৰত একেলগে বহি যে সময়বোৰ কটাইছিলোঁ, তোমাৰ মনত পৰেনে এতিয়া? হয়তো নপৰে ন। তোমাক সুখী কৰিব পৰাকৈ হয়তো মোৰ একোৱেই নাছিল। তোমাৰ এনাৰ্জি সদৃশ ফোন কলটোৰ পৰাই মোৰ পোৱাৰ আৰম্ভণি। এতিয়া আৰু এনাৰ্জি সদৃশ ফোন কলটোৰ বাবে ৰৈ নাথাকোঁ। কুশলে আছে তোমাৰ সকলোবোৰ আছতীয়া, মাথো তুমিয়েই খৰচ হৈ গ'লা। তোমাক হেৰুৱাৰ যাতনাৰ চিঞৰবোৰ নিখিন হৈ পৰি আছে মোৰ হৃদয়ৰ কোঠাৰ দেৱালত। তোমাৰ এনাৰ্জি সদৃশ ফোন কলটোৰ বাবে এতিয়া মই ৰৈ নাথাকোঁ। হয়তো চাগে তুমি নিয়ন লাইটৰ পোহৰত অন্য কলত ব্যস্ত। ভাল পোৱাবোৰো ইমান নিষ্ঠুৰ হ'ব পাৰেনে? পোৱা নোপোৱাৰ স্মৃতিবোৰৰ কথা কিনো ক'ম। পায়ো হেৰুৱাৰ যাতনাহে চিৰস্থায়ী হৈ ৰ'ল মোৰ হৃদয়ত। এবাৰ মনত পৰেনে বাৰু? হয়তো নপৰে ন, কাৰণ মই তোমাক মৰমৰ বাহিৰে একো দিব পৰা নাছিলোঁ ন। ভাল পোৱাবোৰো নিষ্ঠুৰ। তুমি ঠিকেই কৈছিলা, মৰম ভাল পোৱাৰে বাৰু সম্পৰ্কটো চলেনে? হয়তো আজি মই বুজি উঠিছোঁ, মৰম ভাল পোৱাৰে সম্পৰ্কটো নচলে, নহয় জানো? কিন্তু এদিন তুমিয়ে কৈছিলা, সম্পৰ্কটো এটা হেনো মৰম ভাল পোৱাৰ বান্ধোন। পাহৰিলা সেইবোৰ? সেইবাবেই অনুভৱৰ পৃষ্ঠাবোৰ হৃদয়ৰে চুকত সজাই ৰাখিছোঁ। তোমাক পায়ো হেৰুৱাৰ যাতনা চিৰস্থায়ী হৈয়ে পৰি আছে মোৰ হৃদয়ৰ কোণত। হয়তো থাকিবই, কাৰণ তুমি হয়তো মোৰ প্ৰথম ভাল পোৱা। ভাল পোৱাৰ অনুভূতিবোৰো আচৰিত।